নমস্কাৰ বন্ধুসকল হতপৈক্য লাইব্ৰেৰী ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আমি কেইটামান জিকে প্ৰশ্নোত্তৰ আপোনালোকলৈ লৈ আহিছোঁ আজি আমাৰ প্ৰথম প্ৰশ্নটো আছে বিশ্ব অৰ্থনৈতিক প্ৰতিনিধিত্ব কৰে অপচন এ জাপান অপচন বি ভাৰত অপচন সি হাংগেৰী অপচন ডি যুগোস্লাভিয়া আমি সকলোৱে জানো শুদ্ধ উত্তৰ বি ভাৰত আমাৰ দ্বিতীয় প্ৰশ্নটো আছে এচিডৰ সোৱাদ কি অপচন এ মিঠা অপচন বি টেঙা অপচন সি কেহা অপচন ডি তিতা আনসাৰ বি টেঙা তৃতীয় প্ৰশ্নটো হ'ল মাখনত থকা এচিডটোৰ নাম কি অপচন এ লেক্টিক এচিড অপচন বি হাইড্ৰক্লোৰিক এচিড অপচন সি সাইট্ৰিক এচিড অপচন ডি বিউটাৰিক এচিড অপচন ডি বিউটাৰিক এচিড শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 4 চকু পানী এবিধ কি অপচন এ খাৰ অপচন বি এচিড অপচন সি লৱণ অপচন ডি এটাও নহয় শুদ্ধ উত্তৰটো হ'ব এ খাৰ চকু পানী এবিধ খাৰ কোৱেশ্চন নম্বৰ 5 জিএসটি পৰিষদৰ অধ্যক্ষ কোন এ ভাৰতৰ প্ৰধানমন্ত্ৰী বি কেন্দ্ৰীয় বিত্তমন্ত্ৰী সি কোনো ৰাজ্যৰ ৰাজহ মন্ত্ৰী ডি পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰী শুদ্ধ উত্তৰটো হ'ব বি কেন্দ্ৰীয় বিত্তমন্ত্ৰী জিএসটি পৰিষদৰ অধ্যক্ষ কোৱেশ্চন নম্বৰ 6 মুনিন বৰকটকী সাহিত্য বঁটা 2024 সন্মান লাভ কৰে পাপৰি বৰ্মন অপচন বি মিহিৰ দেউৰী অপচন সি গীতাৰ্থ বৰা অপচন ডি মীনাক্ষী বৰকটকী শুদ্ধ উত্তৰ হ'ব পাপৰি বৰ্মনে লাভ কৰে এগৰাকী তৰুণ প্ৰজন্মৰ লেখিকা কোৱেশ্চন নম্বৰ 7 কৃত্ৰিম বুদ্ধিমত্তা যাক আমি এআই বুলি জানো এআইৰ গডফাদাৰ ৰূপে কাক জনা যায় জেফ্ৰি হিণ্টন বি সেগে হেৰুচি সি আডাম জি ৰিষ্ট ডি আণ্ডেজিম শুদ্ধ উত্তৰ জেফ্ৰি হিণ্টন উচ্চাৰণ কৰিবলৈ বৰ কঠিন ধন্যবাদ বন্ধুসকল